কম্পাৰ্টমেণ্টেল বয় চ' গাইছ আজি এখন নতুন এখন ভিডিঅ' লৈ আপোনালোকক স্বাগতম তো আজি আমি গৈ আছোঁ দুৰ্গা পূজা চাব আৰু আজি আমি মানে ইউনিক টাইপত সৰুতে যে গৈছিলোঁ মানে কি সৰুতে যে গৈছিলোঁ খোজকাঢ়ি তো এতিয়া মানে আমি যাম চাইকেলেদি তো আজি ভিডিঅ'টো বহুত মজা লগা হ'ব এজনে তো পৰিলে আগতে তো এতিয়া টেঙে পৰিল চাইকেলখনৰ চেণ্ডালো পৰি গ'ল দে আর আজি মানে পুরা ইউনিক টাইপর আমি মানে আজি ইউনিক টাইপর পুরা পূজা চাব যাম মানে আজি 10 জন মান আছো আমি মানে 10 জন আর এতিয়া আমি দংকলত যাই আছো মানে টেঙে পৰি গেল আৰু এইটো চাওক এইটো হল বহুত পুরান দংকল মানে কি বহুত পুরান সৰুতে আমি তো ৰবিনৰ হাতখানি এতে চেপা না হলো আৰু আমাৰ ছাৰে মানে কি ফোন কৰি আছে আমাৰ ফোনটি চাওক আজি 2022 চন মানে এইটো 2022 চনত আমাৰ ৰাস্তা এনেকুৱা আজি পূজা চাব গৈ আছোঁ 2050 চনত যেতিয়া এইটো মানে কি ভিডিঅ'টো চাম মানে কেনেকুৱা হয় ৰাস্তাটো গম পাম মানে পিছত চাওক আমাৰ ৰাস্তা এনেকুৱা এইটো হ'ল দেওহাটীৰ ৰাস্তা বৰহলাপাৰাৰ আৰু আমাৰ পুৰা পাৰ্টিটো ওলাই গৈছে ন আজি কেইজন আছে কয়জন আছে ৰে তে 10 জন না 2 4 6 8 জন আমি 8 জন আছো ইয়াতে আৰু চাওক এইটো দাদা আৰু বাইদেউ পুৰা মানে কি পুৰা চাইকেলে দি মানে ফাটাইছে মানে আমাৰে নিচিনা মানে কি চাইকেল চলাই আহি আছে তো বৰ্তমান আমি চাইকেল চলাই গৈ আছো তো গাড়ীটো নাই গাড়ী ল'বাতো অকাত নোহোৱা নিচিনা হৈ গৈছে তো সেই আৰু আমি চাইকেলেদি গৈ আছোঁ চাইকেল মেইন ভাই চাইকেলখন মানে কি ধৰি লওক পলিউশ্যন নহয় না সেইকাৰণে মানে চাইকেলখন মেইন মানে না চল্লিছ টকা লওঁ পুলকদাৰ আহিল তো গাড়ীৰ চাই মানে চাইকেলে ভাল সৰুতেতো আমি চাইকেলো পোৱা নাছিলোঁ মানে খোজকাঢ়ি গৈছিলোঁ মানে গোটেইকেইটাই তো আজি আৰু ফোন কৰিব লাগছে মনয় বোলে চব যাব লাগে মানে আজি যাব মই ভাবিলোঁ অঁ যাব লাগে আজিকালিতো বহুতেনে মানে কি গাড়ীয়ে হৈছে খবৰে নকৰে মানে কি দুই একজনে লগ হ'ব আৰু পূজা যাব মানে কি আগৰ সেইটো মহলটো নাই তো আজি ফোন কৰাৰ কাৰণে বহুত ভাল লাগিছে আৰু মানে গাড়ী থাকিও আজি সকলোৱে মানে চাইকেল লৈ ওলাইছে মানে সেইটো বহুত ভাল লাগিছে তো এতিয়া বলক পূজাশালীত যাওঁ কি কৰিব পাৰোঁ মানে ক'ত উঠিব পাৰোঁ পইচা ইমান অনা নাই তো যিখিনি কৰিব পাৰোঁ আৰু তাৰ আগতে মানে কি শিৱমৰত যাব লাগিব মানে শিৱম দ্বীপ আৰু হিৰকে ৰখি আছে মানে শিৱনৰ ঘৰত মানে এটা ডাঙৰকৈ মানে পূজা হয় তো সেইকাৰণে যাম এতিয়া ক'ত যাম সেইটো দেখা পাই থাকিব আৰু লাগি থাকক মোৰ ভিডিঅ' চগাইছ এতিয়া মই গৈ আছোঁ শিৱমৰে ঘৰ মানে কি শিৱমতে মানে কি ৰখি আছে মোকে হিৰকে ৰাতি আবেলি 4টা বজাত ফোন কৰিছিল কিন্তু মই মানে কি বহা নাছিলোঁ মানে কি মই পাহাৰত গৈছিলোঁ এখন গাড়ী মানে এক্সিডেণ্ট হৈছে তাকে চাব গৈছিলোঁ তো এতিয়া সিহঁতে মানে বেয়া পাব যে সেইকাৰণে যাওঁ আৰু এতিয়া লগবিলাক মানে ইফালেদি লগবিলাক গ'ল পূজাশালীত তো এতিয়া গাইছ ফাইনেলি লগ পালোঁ জয়ৰামেন আহি পালোঁ মানে কি বৰ্তমান শিৱমে গল্লা বিলাই আছে তোমাৰ বিয়াত মই মিষ্টি বিয়া তোমাৰ বিলাত মই গল্লা বিলা তো আহিলোঁ আৰু মানে কি শিৱমৰে ঘৰত মানে কি ডাঙৰকৈ মানে কি পূজা হয় এইবিলাক চাওক আছে আৰু মানে কি আৰু এইফালে দ্বীপ আছে দ্বীপ তো দ্বীপে পাছ কৰি আহিছে না দ্বীপে কিহত পাছ কৰি আছে আছাম ৰাইফলত পাছ কৰি আহিছে আশা কৰোঁ চাকৰিটো হওক আৰু এতিয়া মানে খাই দেই মানে এতিয়া পূজা চাব যাম তাতে আছে 8 জন আৰু আমি 2 জন 10 জন তো 10 জনে এতিয়া পূজা চাম আৰু শিৱমৰ মানে দাদা আমাৰ দাদাও আহিছে তো এই বছৰে কিহত পাইছে আসাম পুলিচত পাইছে তো ভাল লাগছে সকলোৱে আহিছে এতিয়া খাম দাম আৰু সকলোৱে যাম পূজা চাব আৰু এতিয়া মানে কি মিষ্টি খোৱাৰ হেৰি হৈ আছে কম্পিটিশ্যন পাপৰ চেজ দিওঁ এতিয়া মিষ্টি খোৱাৰ কম্পিটিশ্যন হৈ আছে কিন্তু বেছি খাব পৰা নাযায় বহি লৈছোঁ আৰু খাই আছোঁ এইফালে খুৰী আছে চগাইছ বৰ্তমান ভাত খালোঁ আৰু বৰ্তমান অলপমান চিৰালোঁ বৰ্তমান দ্বীপ আৰু মই ওলালোঁ আৰু এইফালে শিৱমো আহি পালে তো এতিয়া আৰু
যাম আৰু সকলোৱে যাম পূজা চাম আৰু তাতে বৰ্তমান 9:30 বাজিত বন্ধুকেইটা পুৰা খং উঠি গৈছে মানে তো দেৰি হ'ল অলপমান কিহৰ কাৰণে দেৰি হ'ল দীপকত ভাত খাওঁতে দেৰি হ'ল আৰু মোৰ কাৰণে দেৰি হ'ল ইটাৰ কাৰণে নকৈছো চিঅ'মৰ কাৰণে দেৰি হ'ল মৰে তো এতিয়া বলক এতিয়া যাওঁ আমি যাত্ৰা আৰম্ভ কৰোঁ পূজাখালিত যাই ভিডিঅ' বনাম এতিয়া পূজাখালিত যাই ভিডিঅ' বনাম অলপমান আৰু যাম সোনকালে শিৱমৰ কেইটা কাজ আছে চাং ৰাম দিবেৰ কিমান আছে চাং মোৰ 150 টাকা মান আছে ये 100 रुपया 150 रुपया 150 रुपया है আৰু এইগিলা কি এইগিলা एटीएम कार्ड লাগবো না মোৰ লগত কেইটা আছে চা মোৰ লগত কিনি আছে ৰে নাই চা এই 10 আমি না গরিব করে চলিছে না অকমানে আছে কলুৱে তো কই এতিয়া আমি যাত্ৰা লাহেকে ওলা একদম বরবাদ কৰি দিয়ে একদম বাৰে মানে এখান টেম্পু এখান একদম বাৰে এই চাপ এখান চাপ এইগিলা চাপ ইদি ওলাবা নেদে ইদি খালি সমোৱা ৰাস্তা তাত ইদি ওলাই আছে এখান গাড়ী ইদি ওলাব এখান গাড়ী ইদি ওলাব চাপ না একদম বাৰে ট্ৰাফিক আৰু আমি আহি পালো ৰাজবাৰী চাপ ইদি ওলাবা নেদে গাড়ী দি ওলাবা দিছিল সেই দি यार চা গাইছে টেম্পু গিদিৰ কাৰণে আমাৰ একদম বাৰে ট্ৰাফিক লাগি গৈছে ইখান গাড়ী আৰু সোমালকে ইখান গাড়ী ওলাব নালাগে এইখান চাই দিছা ইখান মাজেদি কোনটো ভৰাই দি আছে চাওঁ देर नारे नाराने रे नाराने तो गाइस फाइनली आহি পালো আমাৰ তো বাইক লগ পালো हेलो गाइस ऐसा फेब्रुवारी दुर्गा पूजा जाजापुरी ना কম্পাৰ্টমেণ্টেল বয় দেখাব আমাৰ তো মাইকটা নাই এনেকৈ ক'ব লাগিব আৰু উপায়টো নাই চাহ যিগিলা ছিংগেল আপি আছে আপা চা যিগিলা ছিংগেল আপা আছে আপি চা এনজয় কৰ ভিৰ নাই ইমান না আর পুরা মানুহ খতরনাক মানুহ পায়ো দুর্গা পূজার অভার ভাই কিবা কৰি আহি কিবা কৰি বাবুলদা আছে আৰু কিবা কৰি সাধু মন্দিৰ আছে ঐ কি দে ভালে আছা দুর্গা পূজা এনেকা নহয় বস্ত্র মেলা এনেকা লাগছে বেকের দোকান চয়েস এগুলো করবে না এজালকে মারো ওজন আছে তামাম ভারী তামাম আজ উঠব খুঁজছিল এই যাতে কিন্তু ইমান লাম্বা লাইন না গাইস উঠবাই নৰি এই আৰু আপোনালোকে চাই থাকক ইনকাম মানে ইনকাম
तमाम भीड़ भाई आसर खेला आसर 20 টাকা 3টা 20 টাকা 3টা হাতের কলম মানে 20 টাকা সোমাব নোৱাৰিম সোমাব নোৱাৰিম তো আমাৰো ইয়াতে চাব আহিলোঁ 20 টাকা 3টা মানে হেৰি পায় গোল্টা পায় তো গাইজ বাবুল দা আৰু মই এটা পানীৰ বটল মাৰি দিলোঁ মানে কালো গমেই নাপালে তো এনেকুৱা কৰিব নালাগে তথাপিও আমি মানে কৰি দিলোঁ নাকি বাবুল দা 10 টাকা 10 টাকা মাৰি দিলোঁ চ' গাইজ পূজাত আহিছোঁ এখন জিলাপি ল'লোৱে আৰু জিলাপি লৈ আমি বাবুল দা আৰু মই গৈ আছোঁ তো এতিয়া গাড়ীৰ তাতে যাম বহুত ভিৰ বাপ্পায়ো নৰা পূজা কালিৰ মাজতো ভিডিঅ' বনাবই নৰা তথাপিও অলপ চলপ কিবা কিনিকে বনালোঁ তো আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'খন চাই ভাল পালে এতিয়া লাইক কৰক আৰু শ্বেয়াৰ কৰক তো গাইজ আজি এইখিনিতে ৰাখিছোঁ জয় ভাৰত জয় অসম জয় হিন্দ